নমস্কাৰ বন্ধু বান্ধৱীসকল পোনপ্ৰথমে মই পংকজ শৰ্মাই আমাৰ স্বস্তিক নাৰায়ণা চেনেলটোলৈ স্বাগতম জনাইছোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, আমি সকলোৱে সপোন দেখোঁ, কিন্তু কোনটো সপোন কেতিয়া দেখিলে কেনেকৈ ফলিয়ায় তাৰ ওপৰত মই কেইটামান আভাস দাঙি ধৰিম। কোন তিথিত কি সপোন দেখিলে কিমান দিনত ফলিয়ায়, কোন তিথিত কোন সপোন দেখিলে কি হয় তাৰ ওপৰত মই কেইটামান আপোনালোকক আভাস দিম। প্ৰিয় বন্ধু বান্ধৱীসকল, যদি আপুনি শুক্লপক্ষৰ প্ৰতিপদ তিথিত সপোন দেখা পায় তেন্তে আপোনাৰ সুখৰ কাৰণ। তেনেকৈ বন্ধু বান্ধৱীসকল দ্বিতীয়াৰ নিষ্ফল, তৃতীয়াৰ সফল, চতুৰ্থীৰ নিষ্ফল, পঞ্চমীৰ কিছু সফল, ষষ্ঠীৰ সপোন অতি শীঘ্ৰে ফল হ'বৰ সম্ভাৱনা কম, সপ্তমীৰ সপোন গোপনে ৰাখিলে ভাল, অষ্টমী আৰু নৱমীৰ সপোন সোনকালে সিদ্ধ হয়, দশমী আৰু একাদশীৰ সপোন অসিদ্ধ, দ্বাদশীৰ সপোন কাৎচিতহে ফলে, ত্ৰয়োদশীৰ সপোন সোনকালে ফলে, চতুৰ্দশী আৰু পূৰ্ণিমাৰ সপোন পলমে ফলে, কৃষ্ণপক্ষ পঞ্চমীৰ সপোন সোনকালে ফলে, একাদশীৰ সপোন অৱশ্যে ফলে, ষষ্ঠী আৰু দ্বাদশীৰ সপোন মিছা হয়, ত্ৰয়োদশীৰ সপোন বেয়া ফল হয়, চতুৰ্দশীৰ সপোন শুভ হয়। তেনেকৈ বন্ধু বান্ধৱীসকল এতিয়া মই পক্ষৰ কথা যেনেকৈ ক'লোঁ, পক্ষ আৰু তিথিৰ কথা মই যেনেকৈ ক'লোঁ, তেনেকৈ আমাৰ সপোনত কি দেখিলে কি হয় এইখিনি কথা মই আগবঢ়াম। তাৰ আগতে বন্ধু বান্ধৱীসকল আমাৰ স্বস্তিক নাৰায়ণা চেনেলটি আপুনি যদি উপভোগ কৰিব বিচাৰিছে তেন্তে ছাবস্ক্ৰাইব কৰক, কাষতে থকা বেল আইকনটি ক্লিক কৰি ৰাখক। প্ৰিয় বন্ধু বান্ধৱীসকল, দাঁত সৰা, চুলি সৰা, বান্দৰে খেদা, শিং থকা জন্তুৱে খেদা, কামোৰা সপোন দেখিলে নিজৰ বা কোনোবা আত্মীয়ৰ মানুহৰ দুখ বেদনাত পৰা দেখা, গাত তেল ঘিউ পানী ঘঁহা সপোন, ৰঙা কাপোৰ পিন্ধা সপোন দেখিলে নানা বিপদৰ সন্মুখীন হোৱা দেখা যায়। বিবাহ কৰা, নাচ গান কৰা সপোন দেখিলে নানা বিপদত পৰিবলগীয়া হয়। অশোক বা কৰবীৰ ফুল ফুলি থকা দেখিলে সুখ হয়। গৰু, ঘোঁৰা, হাতী, দেৱ মন্দিৰ, পৰ্বত, গছত আৰু নাৱত উঠা, খোৱা, কন্দা, বীণা বজোৱা, বীণা পোৱা এইবোৰ সপোন দেখিলে অৰ্থলাভ হয়। অস্ত্ৰইদি কাটা, গাত পোক লগা, ঘাঁ হোৱা, শৰীৰ শোভা দেখা, বিষ্ঠা, ঘঁহা, বিষ হোৱা, তেজ ওলোৱা আদি দেখিলে অৰ্থলাভ হয়। প্ৰিয় বন্ধু বান্ধৱীসকল, এনেধৰণৰ কিছুমান ভিডিঅ' পাই থাকিবলৈ আপোনালোকে আমাৰ চেনেলটিক অতি মৰমেৰে আদৰি লওক। আজিলৈ ইমানে।